গাইজ আজি আহিলো গুৱাহাটীৰ পল্টন বজাৰ থকা হোটেল ৰ'দালি ৰেচিডেন্সিত। এই হোটেলখন আছে পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ একেবাৰে ওচৰতে। এইখন এখন বহুত পুৰণি হোটেল হয় আৰু ইয়াৰে খানা দেখিছে না, আৰু লগতে ইয়াতে আপোনালোকে ৰুম পাই যাব 1500 টকাৰ পৰা এনেকুৱা ৰুম। আৰু এনেকুৱা এখন 2 ষ্টাৰ হোটেলত 1500 টকাৰ পৰা ষ্টাৰ্টিং ৰুম মই নিজে আচৰিত হৈ গৈছো। আৰু ইয়াৰে খানা এতিয়া মই টেষ্ট কৰিম। প্ৰথমতে এতিয়া ইয়াৰে খানাটো টেষ্ট কৰি লওঁ, তাৰপিছত ৰুম বিলাক আপোনালোকক দেখাই আছো। ভিডিঅ'টো একেলগে চাই থাকিব। আৰু এটা তন্দুৰী লৈছো, এইটো ইয়াৰে কিং তন্দুৰী চিকেন। মানে চাওক এতিয়া ইয়াত পইচা দিলেও মানে গাত একেবাৰে নালাগে, বহুত বেছি টেষ্টি। আপোনালোকে ইয়াত একদম আহিব পাৰে ইয়াত। মই কিন্তু আপোনাৰ এইটো যে মই ভিডিঅ'ত দেখি থাকোঁ, বাট আজি মই ফাৰ্ষ্ট টাইম খাইছোঁ, কিন্তু বহুত ভাল লাগিছে। সঁচাই মানে ইয়াৰে খানাৰ টেষ্টে বেলেগ, মানে ইমানেই মজা বনাইছে আইটেম বিলাক। মানে দামটো চাই পিনি খানাৰ কোৱালিটি বহুত বেছি ভাল। আৰু আপোনালোকক এতিয়া ইয়াৰে এটা ৰুম দেখাই আছো। ৰুমটো মানে চব কেনেকুৱা চালিয়া এটা ৰুম। এইখন এখন 10-12 বছৰ পুৰণি হোটেল, কিন্তু ৰুম বিলাক ইমান মজা মেইনটেইন কৰি ৰাখিছে, মানে একদম মজা লাগিছে ৰুম বিলাক। আৰু বহুতে মোক কল মেছেজ কৰি থাকে যে পল্টন বজাৰত এখন ভাল হোটেল ক'ত থাকিব পাৰিম। আপোনালোকে ইয়াতে আহিব পাৰিব হোটেল ৰ'দালি ৰেচিডেন্সি। ইয়াতে থাকি বহুত মজা পাব। আৰু ইয়াতে ৰুম ষ্টাৰ্টিং 1500 টকাৰ পৰা পাই যাব চিংগুল ৰুম। মজাকে ইয়াতে থাকিব পাৰিব। ইয়াৰ খানাও বহুত ভাল। আৰু ওপৰতে ইয়াতে এখন বাৰো আছে, বাৰখন আপোনালোকক দেখাই আছো। আৰু আমাৰ বেছিভাগ মানুহে ট্ৰেইনতে যিহেতু ট্ৰেভেল কৰে আৰু পল্টন বজাৰতে আহি প্ৰথম নামে। আৰু এই হোটেলখনৰ লোকেশ্যনটো আপোনালোকক কৈ আছো। হোটেলখন একেবাৰে ৰেলৱে ষ্টেচনৰ ওচৰতে আছে। আপোনালোকে যদি উলুবাৰী ফালৰ পৰা আহে, ৰেলৱে ষ্টেচন পোৱাৰ আগতে আপোনালোকে লেফ্ট চাইডে দেখিব হোটেল ৰ'দালি ৰেচিডেন্সি। সন্মুখত আছে নেটৱৰ্ক ট্ৰেভেলছৰ যোনটো অফিচ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব।